অলপ আগতে আমাৰ ইলেকশ্যন কমিশনে বিটিচিৰ ইলেকশ্যনৰ দিন ঘোষণা কৰিলে 7 ডিসেম্বৰত হ'ব ওদালগুৰি আৰু বাস্কা আৰু 10 ডিসেম্বৰত হ'ব চিৰাং আৰু কোকৰাঝাৰ আজি বিটিচিত পৰিবেশ বেয়া আছিল মানুহে পুলিচকো ভয় কৰে বলে বিপিএফক কিবা কলে পুলিচ আহি যাব মই পুলিচকো কৈছো পুলিচে দৰমহা কৰ পৰা পায় আমি যে টুথপেষ্ট কিনো তাৰ টেক্সে দি পায় আমি যে সাবন কিনো তাৰ টেক্সে দি পায় মই পুলিচক কৈছো যে হাগ্ৰামাৰ পকেটত নহব এবাৰ পাব্লিকৰ লগত পুলিচ থাকিব লাগিব ৰাইজৰ লগত পুলিচ থাকিব লাগিব চন্দন ব্ৰহ্ম আৰু হাগ্ৰামা মহিলাৰী লগত নহয় আপোনালোকে ভয় নকৰিব কোনো ভয় নকৰিব আমি কিন্তু কাকু হত্যা কৰাৰ কথা চিন্তাও কৰিব নোৱাৰো আজি বিটিচিত লফিকুলক যেতিয়া ৰাজনৈতিক হত্যা কৰা হল তেতিয়া আমি এটা কথাই চিন্তা কৰিছিলো কোনোবা আমাৰ পলিটিক্সত ফেভাৰত থাকিব পাৰে এগেইনষ্টত থাকিব পাৰে কিন্তু মানুহ মাৰি ৰাজনীতি হ'ব নেকি মানুহ মাৰি ৰাজনীতি হ'ব নেকি সেইকাৰণে এইবাৰ আমি কৈছো সিবিআই কো আমি অনুৰোধ কৰিছো যে লফিকুলৰ হত্যাকাৰীকো বিটিসি ইলেকশনৰ দুমাহৰ ভিতৰত অনুগ্ৰহ কৰি চিনাক্ত কৰি উলিয়াই দিয়ক যাতে ৰাইজে বুজি পায় বিটিসিত ৰাজনৈতিক হত্যা কোনে কৰিছিল কোনে কৰোৱাইছিল আমি কিছুমান কথাত ৰাজনীতিৰ পৰা ওপৰত গৈ আমি চিন্তা কৰো 15 বছৰ ইলেকশন হল বিটিসিৰ ইলেকশনত মই কেতিয়াও কেম্পেইন কৰিব অহা নাই সদায় দিছপুৰত বহি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি সমৰ্থনে কৰি আহিছিলো কিয় আহিছিলো কাৰণ আমাৰ মনত এইটোৱে ইচ্ছা আছিল যে বিটিচিত বড়োৱে হওক অসমীয়া ভাষীয়ে হওক বঙালী ভাষীয়ে হওক কোচ ৰাজবংশীয়ে হওক বা আদিবাসী সমাজখনেই হওক বা হিন্দু মুছলিম খ্ৰীষ্টিয়ান যোনেই নহওক কিয় শান্তিত বাস কৰক বিটিচিখন যেন উন্নয়নৰ দিশত আগুৱাই যাব পাৰে কিন্তু আজি আমি কি পালো ৰঞ্জিত দাস ডাঙৰীয়াই যোৱা 3 বছৰ ধৰি আমাৰ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব আৰু আমাক কৈ আছিল যে আপোনালোকে যে হাগ্ৰামাক সাপোৰ্ট কৰি আছে বিটিচিৰ ৰাইজ কেনেকে বাস কৰিছে আপোনালোকে খবৰ লৈছে নে নাই আমি খবৰ লোৱাৰ যত্ন কৰিছিলো খবৰ লৈ যিবিলাক কথা গম পালো এটা মনতে লাজ লাগি আছে যে কিহৰ বাবে আমি হাগ্ৰামা মহিলাৰীক 15 বছৰ সিএম পাতিব সিএম হ'ব সুবিধা দিছিল মোক ৰাইজে কৈছে যে বিটিচিত নিজৰ মাটি বিক্ৰীও কৰিলে টকা দিব লাগে কিনিলেও টকা দিব লাগে মাটি কিনা বেচাৰ অধিকাৰ নাই সৰকাৰি মাটিত যদি আমি বাস কৰিছো আমাক মেডিপট্টা নিদিয়ে আৰু আনকি যদি সৰকাৰি আঁচনি এটাও যদি পাব লাগে তেতিয়ালে হাগ্ৰামা মহিলাৰীৰ ভিচিডিচিক টকা নিদিলে কোনো ধৰণৰ সৰকাৰি আঁচনি এটাও পোৱা নাযায় এতিয়া মোক ৰঞ্জিত দাস ডাঙৰীয়াই বাসুগাঁৱত ৰাইজক সুধিছিলে যে এই যে জব কাৰ্ড বিলাক আছে জব কাৰ্ড বিলাক আপোনালোকৰ হাতত আছে নে ভিচিডিচিৰ হাতত আছে আপোনালোকৰ হাতত জব কাৰ্ড আছে না নাই আপোনালোকৰ হাতত জব কাৰ্ড আছে না নাই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই দুখীয়া মানুহৰ ঘৰ পাবৰ কাৰণে 1,60,000 টকাকৈ যি আমাৰ ঘৰ বনাবৰ কাৰণে পঠাই দুৰ্নীতি নকৰাকৈ সেই ঘৰ আপোনালোকে পায়নে ভিচিডিচিক টকা নিদিয়াকৈ ঘৰ পায়নে নাপায় ভিচিডিচিক টকা দিব লাগে এতিয়া যে চৰকাৰে 5 কেজি চাউল দি আছে বিনা পইচাত আৰু মোদী ডাঙৰীয়ায়ো কোভিডৰ কাৰণে 5 কেজিকৈ চাউল পঠাই আছে পুৰা চাউলটো পায়নে ৰেচনৰ দোকানত আকৌ চাউলটো কাটি লয় পুৰা চাউল পায়নে কাটি লয় পুৰা চাউল পায়নে কাটি লয়
এতিয়া আপোনালোকে চাওক, মাটি বাৰী কিনাৰো পাৰমিশন নাই, জব কাৰ্ডো ঘৰত নাই, আৰু যদি কোনোবাই আমালৈকে ঘৰ পঠাইছে, কোনোবাই আমালৈকে চাউল পঠাইছে, তাকো কাটি লয় দুৰ্নীতি কৰে। তাৰমানে কি, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই থুৰিবাৰী ৰাইজৰ কাৰণে পিঠা পঠাইছে যে পিঠাখন আপোনালোকে খাব, আগ্ৰামাই মেকুৰী এৰি দিছে, মেকুৰীবিলাকে পিঠাটো কাটি লৈ ঘৰত গুচি যায়, হয় নহয়? সেইকাৰণে মই BPF দলৰ নাম দিছো মেকুৰী পাৰ্টি। সেইটো মেকুৰী পাৰ্টি হয়, চবৰ পৰা কাটিং কৰি খোৱা এইটো এটা মেকুৰী পাৰ্টি। এইবাৰ আৰু মেকুৰী ভোট নিদিও দেই, নে মেকুৰীক ভোট দিম? আৰু মেকুৰীক ভোট দিব নোৱাৰো। প্ৰধানমন্ত্ৰীৰ ঘৰত কোনোবাই যদি দুৰ্নীতি কৰে, ডাণ্ডা মাৰি VCDC খেদিব লাগিব, ডাণ্ডা মাৰি VCDC খেদিব লাগিব। VCDCৰ কাৰণে BTC হোৱা নাই নহয়। VCDC কি BTCখন আমি VCDC খাবৰ কাৰণে বনাইছিলো নেকি? এতিয়া মোক ৰাইজে কৈ আছে বোলে ছাৰ আপুনি ঘৰৰ কথা কৈছে, ইয়াততো বোলে বৃদ্ধ পেঞ্চন পাবৰ কাৰণেও টকা দিব লাগে, হয় নেকি কথাটো? বৃদ্ধ পেঞ্চন পাবৰ কাৰণেও টকা দিব লাগে, বিধৱা পেঞ্চন পাবৰ কাৰণেও টকা দিব লাগে। এইটো কেনেকুৱা ধৰণৰ চৰকাৰ চলিছে? যদি বৃদ্ধ পেঞ্চন পাবৰ কাৰণে টকা দিব লাগে, বিধৱা পেঞ্চন পাবৰ কাৰণে টকা দিব লাগে, তাতকৈ আৰু লাজৰ কথা কি থাকিব পাৰে আপোনালোকে নিজে চিন্তা কৰক। শ্ৰদ্ধাৰ ৰাইজ, BTC লৈ আমি পৰিৱৰ্তন আনিব লাগিব। আপোনালোকে জানে নাজানে ক'ব নোৱাৰো, 22 তাৰিখে বা 21 তাৰিখে গুৱাহাটীত মই হিচাপ দিম, BTCত প্ৰত্যেক বছৰে কিমান কোটি টকা আহে। 1000 কোটি টকাতকৈও বেছি টকা প্ৰত্যেক বছৰে BTC লৈকে আহে। আজি ৰাস্তাও অসম চৰকাৰে বনায়, বৃদ্ধ পেঞ্চনো অসম চৰকাৰে দিয়ে, প্ৰধানমন্ত্ৰীৰ জনধন আঁচনিও দিল্লীৰ পৰা আহে, ঘৰো দিল্লীৰ পৰা আহে, পেঞ্চনো দিল্লীৰ পৰা আহে, কলেজৰ এডমিশ্যনো আমি বিনামূলীয়াকৈ কৰি দিওঁ। এই BPFৰ হাতত যে টকা আহে, সেই টকাটোৰ ব্যৱহাৰ ক'ত হয়? সেই টকাটো ক'ত যায়? সেই টকাটো কাৰ পেটত যায়? আজি ৰাইজক তাৰ জবাব লাগিব, আৰু BTCৰ ইলেকশ্যনত ৰাইজে এইবাৰ তাৰ জবাব বিচাৰিব। হাগ্ৰামা মহিলাৰীয়ে কয় যে হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত দাসক BTCত সোমাব দিব নালাগে। কিন্তু বাবাৰ BTC নেকি? বাবাৰ BTC নেকি? এই BTC ভাৰতৰ, এই BTC অসমৰ, আৰু এই BTC বাকী ৰাইজৰ। এইটো হাগ্ৰামা মহিলাৰীৰ ঘৰৰ সম্পত্তি নহয়। আজি কি অৱস্থা! ইয়াতে ডেইজিং ফেষ্টিভেল পাতিলে চন্দন ব্ৰহ্ম, দিনত মই আহিলো, হেলিকপ্টাৰ দেখিলো, গান নাচ দেখিলো, ৰাতি ঘৰত গৈ শুনিলো মদ আৰু জুৱা দুনিয়াৰ মাৰ পিট। হয়নে নহয়? হয়নে নহয়? ডেইজিং ফেষ্টিভেল পাতিবৰ কাৰণে চৰকাৰে কিমান কোটি টকা দিছে অসম চৰকাৰে আপোনালোকে জানে? 15 কোটি টকা। 15 কোটি টকা। আৰু এই 15 কোটি টকাৰে চন্দন ব্ৰহ্মই ডেইজিং ফেষ্টিভেল পাতা নাই, মদ আৰু জুৱাৰ আড্ডা পাতিছে, মদ আৰু জুৱাৰ আড্ডা পাতিছে। আমাৰ ডেকা ল'ৰাবিলাকৰ জীৱন এটা এটাকৈ ধ্বংস কৰিছে। চন্দন ব্ৰহ্মক দেখি আমাৰ ইয়াৰ MCLও এইবিলাক আৰম্ভ কৰিছিলে। আমাৰ এটা এটাকৈ BTC খনৰ ৰাইজৰ ভৱিষ্যত তেওঁলোকে ধ্বংস কৰি আছে। পঢ়ি শুনি BTCত কি হ'ব? MA পাছ কৰি কি হ'ব? BA পাছ কৰি কি হ'ব? আমাৰ BTCত ল'ৰা ছোৱালীয়ে চাকৰি নাপায়, পায় নেকি? মই ইয়াতে মোক কেইদিনমান আগতে আমাৰ গভৰ্ণৰ সাহেবে মোক মাতি লৈ গ'ল, মাতি লৈ গৈ ক'লে যে মই BTCত গ'লেও আপোনালোকে বেয়া পায়, গ'লেতো মোৰ মন বেয়া হৈ যায়। বোলে কিয়? বোলে BTCত চাকৰি
লৰা ছোৱালীৰ মাৰ্কশ্বিটৰ ওপৰত নহয়, হাগ্ৰামাৰ পকেটত লিষ্ট এখন থাকে, চহী মাৰি পেলাই দি দিলে চাকৰি হৈ গ'ল। এনেকে দেশ চলে নেকি? আজি যদি ডেকা লৰা ছোৱালীয়ে পঢ়ি চাকৰি নাপায়, যদি হাগ্ৰামা মহিলাৰ পকেটত চাকৰিৰ লিষ্ট থাকে, এইখন বিটিচিৰ কি ভেলু আছে আপোনালোকে নিজে কওকচোন। বিটিচিৰ কি ভেলু আছে? সকলো চাকৰি সকলো জাতি জনগোষ্ঠীৰ ৰাইজে পাব লাগিব আৰু শিক্ষাৰ ওপৰত পাব লাগিব। হাগ্ৰামা মহিলাৰ পকেটত চাকৰি দিয়া চিষ্টেম আৰু বিটিচিত নচলিব। এই কৰি কৰি বিটিচিখন শেষ কৰি পেলালে, বিটিচিখন শেষ কৰি পেলালে। ইলেকশ্যনৰ আগত হাগ্ৰামা মহিলাৰীয়ে টকা দিয়ে, আমি টকা 2 পইচা পালো, BPF-ক ভোট দিলো। ইলেকশ্যনৰ পিছত চাকৰি নাই, উন্নতি নাই, ঘৰ নাই, চাউল নাই, শান্তি নাই, আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিক। এই যে ডেকা ল'ৰাবিলাকে ঘৰত ব্ৰইলাৰ মুৰ্গী পোহে নহয়, খুব খুৱাই, যেন বিৰাট নিজৰ ল'ৰাৰ দৰে মৰম কৰি আছে। কিন্তু কিয় মৰম কৰি আছে? যাতে সি মোটা তাজা হৈ তাক বেছি দামত বিক্ৰী কৰিব পাৰে। ইলেকশ্যনৰ আগত যে হাগ্ৰামাই আমাক মৰম কৰে, আমাক বিক্ৰী কৰিবৰ কাৰণে মৰম কৰে, আমাক ভাল পাবৰ কাৰণে মৰম নকৰে। আমাক ব্ৰইলাৰ চিকেন বনাই থৈ দিছে বিটিচিবাসী ৰাইজক। সেইকাৰণে মই যি দল সংগঠন ৰাইজ সকলোকে কম, হাগ্ৰামাই কিবা পা পইচা দিলে খাই ল'ব। কাৰণ হাগ্ৰামাৰ যি টকা, সেই টকা মেকুৰীৰ পিঠা কাটি ৰখা টকা হয়, তেওঁৰ টকা নহয়। নৰেন্দ্ৰ মোদী আৰু দিছপুৰৰ পৰা আপোনালোকৰ বাবে পঠোৱা টকা তেওঁ আজি কাটি ৰাখি জেপত থৈ দিছিলে। এতিয়া যিমানে ওলাই সিমানে মংগল। ৰাইজৰ টকা ৰাইজৰ তাত আহক, খানা টানা খাই ল'ব দেই, চবে খাই ল'ব। আৰু সেইকাৰণে ৰাইজ চিন্তাধাৰাৰ পৰিৱৰ্তন লাগিব, মানসিকতাৰ পৰিৱৰ্তন লাগিব। আৰু ৰাইজ আপোনালোকৰ মাজত সাহস আহিব লাগিব। আৰু এইবিলাক হাগ্ৰামাক ভয় কৰাৰ দিন গ'ল। এতিয়া ৰামো নাই, অযোধ্যাও নাই, সেইবিলাক দিন গ'ল। আপোনালোকে সাহসেৰে নিজৰ ইচ্ছামতে যিটো দলকে ভাল পাব সেইটো দলকে ভোট দিয়াৰ অধিকাৰ আপোনালোকৰ থাকিব লাগিব।